হেল্ল' এভৰিৱান, দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই ঘোষণাকেইটি হৈছে 15 মে পৰ্যন্ত পাতিব পাৰিব বিহু। যিসকলে বিহু প্ৰস্তুতি চলাইছিল তেওঁলোকে উদযাপন কৰিব পাৰিব। কিন্তু জেঠ মাহত বিহু পতাটো সমীচীন নহয়। কিন্তু যিহেতু দেশৰ যুদ্ধৰ সময়ত বিহু অনুষ্ঠানসমূহ বাতিল কৰা হৈছিল, কিন্তু 15 মেলৈকে যি এখন বিহু অনুষ্ঠান প্ৰস্তুতি চলাইছিল তেওঁলোকে শীঘ্ৰেই বিহু অনুষ্ঠান পাতিব পাৰিব। আৰু বন্ধুসকল, আন এক IPLৰ গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। 17 মেৰ পৰা পুনৰ আৰম্ভ হ'ব IPL। মুঠ 17খন মেচ অনুষ্ঠিত হ'ব 6খনকৈ ষ্টেডিয়ামত। 3 জুনত অনুষ্ঠিত হ'ব ফাইনেল মেচ আৰু কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব 29 মে। সেয়েহে BCCIয়ে প্ৰকাশ কৰিলে নতুন সূচী। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। জম্মুৰ চাম্বাত নিশা পুনৰ ড্ৰোন উৰা দেখা গৈছে। ব্লেক আউটৰ মাজতে নিশা পুনৰ ড্ৰোন উৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভাৰতৰ ডিফেন্স চিষ্টেমে প্ৰতিহত কৰে এই ড্ৰোন। সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণত ৰাখিছে ভাৰতীয় সেনাই। বৰ্তমানে খাম কাটিছে কিছু পৰিস্থিতি।